আজি কিহৰ বাবে এই অনুষ্ঠানটো পতা হৈছে মই আবেগিক হৈ গৈছোঁ। তেখেতৰ বিদেশ আত্মাৰ সদ্গতিৰ বাবে আমি এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিব বিচাৰিছোঁ গোসাঁই কথাবাসী ৰাইজে। এতিয়া আমাৰ প্ৰথম কাৰ্যসূচী হিচাপে বন্তি প্ৰজ্বলন আছে। মই বন্তি প্ৰজ্বলন কৰিবৰ বাবে আমাৰ গাঁৱৰে চৰ্দাৰ নাৰায়ণ হাজৰিকাদেৱক মই অনুৰোধ জনাইছোঁ আৰু তেখেতক সহায় কৰিবৰ বাবে ভূপেন হাজৰিকাদেৱক অনুৰোধ জনাইছোঁ। ৰাখি দিয়ক।